আপোনাক মই এটা কথা ক'ব পাৰোঁ যে মোৰ ছোৱালীজনীৰ প্ৰসংগ আপোনালোকে ইয়ালৈ নানিব। তাই মোৰ কাৰণে জান, তাই মোৰ কাৰণে কলিজা, তাই মোৰ কাৰণে সকলো। আপোনালোকে ইতিমধ্যে তেওঁ বক্তব্যত শুনিছে, আপুনি মোক অনুৰোধ কৰিবলৈ কৈছে, কিন্তু তেওঁ বক্তব্যতেই আপোনালোকে শুনিছে যে মই ডিভোৰ্চ দিব বিচৰা নাই। তেওঁ নিজেই কৈছে। আৰু তাৰপিছতো মই এতিয়াও যিহেতু মোৰ আদালতৰ ওপৰত বিচাৰাধীন হৈ আছে, মোৰ এতিয়াও বিশ্বাস আছে। মই আজিও কওঁ যে এতিয়াও মই আশাবাদী তেওঁ ভুলখিনি বুজি পাব বা তেওঁ আহিব, আৰু এতিয়াও মই একেলগে থাকিবলৈ সাজু হৈ থকা মানুহ। সেইটো কথা মই আপোনাক আজি নকওঁ দিয়ক। সেইটো তাই 12 বছৰীয়া ছোৱালী এজনী। আৰু যিটো কথা আপোনালোকে শুনিছে যে মই একো খবৰ লোৱা নাই, নহয়। মই ফোন কৰিছোঁ কেইবাবাৰো, আনকি মই মাকৰ ফোনতেই ফোন কৰিছোঁ। প্ৰথম ফোনটো মাকেই তাইক দি দিছিলে, আৰু তাৰপিছতো মই ফোন কৰিছোঁ। মই কথা পাতিছোঁ তাইৰ লগত। যিটো খবৰ নাই লোৱা বুলি আপুনি ভাবিছে, সেইটো ভুলকৈ ভাবিছে। আৰু 2 নম্বৰ কথা, মই এখন চিঠি 25/5/2022 চন 4 পৃষ্ঠাৰ এখন চিঠি, মই তাইলৈ এই চিঠিখনো দিছোঁ। 4 পৃষ্ঠাৰ চিঠি, আজিৰ পৰা 2-2.5 মাহৰ আগত। চিঠিখন মাকেই লৈছে আৰু তাইও পাইছে, কিন্তু তাই মোক উত্তৰটো এতিয়ালৈকে নিদিলে। কেতিয়াবা এই চিঠিখনো আপোনালোকক মই যদি দৰকাৰ হয় দি দিম, তেতিয়া আপোনালোকে গম পাব। আজি মই নকওঁ দিয়ক। আৰু মই আকৌ কৈছোঁ আপোনালোকে মই আপোনালোকক ক'লোৱেই, সঁচা মিছা কি আপোনালোকে নিজে নিৰূপণ কৰক। মোৰ ক'বলগীয়া একো নাই। মই তেওঁৰ কথাখিনি সঁচা নে মিছা মই যুক্তি তৰ্কলৈ নাযাওঁ। আজিৰ দিনত আপুনি তেওঁৰ কথা কৈ মোক একো নুসুধিব, কাৰণ আজিৰ দিনটোলৈকে তেওঁ মোৰ পত্নী। আজিৰ দিনটোলৈকে আমাৰ 12 বছৰীয়া ছোৱালীজনীৰ তেওঁ মাতৃ।